নমস্কাৰ, মই ফাৰুক আহমেদ। আজি এটা বিশেষ দিনলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। নগাঁও জিলাৰ প্ৰশাসনৰ উদ্যোগত ভাৰতৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম ৭০ বাৰ্ষিকী উদযাপনৰ উপলক্ষে ১৬,৭৪৭ জন ছাত্ৰ ছাত্ৰীয়ে একেলগে মানুহে মানুহৰ বাবে গীতটি পৰিৱেশন কৰিব। আৰু ইয়াত আহিহে গম পালোঁ যে ইণ্ডিয়া বুক অফ ৰেকৰ্ডত এইটো অন্তৰ্ভুক্ত কৰা হ'ব। সকলো ছাত্ৰ ছাত্ৰী মোৰ ফালৰ পৰা বহুত শুভেচ্ছা যাচিলোঁ। তোমালোকৰ কাৰণেই আজি এইটো সম্ভৱ হৈছে। এই ছেপ্টেম্বৰ 10 তাৰিখটো সদায় সকলোৱে মনত ৰাখিব। আৰু আমি সকলোৱে গৌৰৱেৰে ক'ব পাৰিম যে ইণ্ডিয়া বুক অফ ৰেকৰ্ডত আমি সকলোৱে একেলগে মানুহে মানুহৰ বাবে গাই পেলাই আমি ৰেকৰ্ড কৰিছিলোঁ। ভিডিঅ'টো চাই পেলাই যদি নিজকে গৌৰৱ অনুভৱ হৈছে তেনেহ'লে কমেণ্ট ছেকশ্যনত জয় আই অসম বুলি লিখি থৈ যাব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। মানুহে মানুহৰ বাবে জোৰ লাগিব ১৫,০০০ গোৱা যেন লগা নাই। মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক কিনিব খুজি, মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক কিনিব খুজি। মানুহ যদিহে নহয় মানুহ, দানৱ কাহানিও নহয় মানুহ। যদি দানৱ সুন্দৰ।